এজন ভাল মানুহক মূল্যায়ন কৰাৰ প্ৰধান উপায়সমূহ। এজন ভাল মানুহক চিনি পোৱাটো সহজ নহয়, কিন্তু কিছুমান এনে সংকেত থাকে যিবোৰ কেতিয়াও মিছা নহয়। আহকচোন বুজি লওঁ। নম্বৰ 1, দুৰ্বল লোকৰ প্ৰতি তেওঁৰ ব্যৱহাৰ কেনেকুৱা। এজন ভাল মানুহে কেৱল শক্তিশালী বা ধনী লোকৰ সৈতেই নহয়, বৰঞ্চ দুখীয়া, সৰু জীৱ-জন্তু আৰু প্ৰয়োজনীয় লোকৰ সৈতেও সন্মান সহকাৰে ব্যৱহাৰ কৰে। যি ব্যক্তিয়ে সকলোৰে সৈতে সমান ব্যৱহাৰ কৰে তেওঁই প্ৰকৃততে ভাল মানুহ। নম্বৰ 2, খং সকলোৰে উঠে, কিন্তু যিয়ে খঙৰ সময়তো নিজৰ মৰ্যাদা উলংঘা নকৰে তেওঁই প্ৰকৃততে ভাল মানুহ। নম্বৰ 3, তেওঁ প্ৰচাৰ কৰি ভাল পায়নে সৰলতা। এজন প্ৰকৃত ভাল মানুহে নিজৰ ভাল কামবোৰৰ প্ৰচাৰ নকৰে, তেওঁ মনে মনে ভাল কাম কৰি আগবাঢ়ি যায়। নম্বৰ 4, সততা, সৰু সৰু কথাটো সত্য কোৱা, নিজৰ লোকচান হলেও সত্যৰ পক্ষ লোৱা, যি মিছা কথা বেয়া পায়। নম্বৰ 5, সুখৰ সময়ত সকলোৱে লগ দিয়ে, কিন্তু যিয়ে দুখত বা অশুভ সময়ত কাষত থিয় দিয়ে তেওঁই প্ৰকৃততে ভাল মানুহ। নম্বৰ 6, যিয়ে সন্মুখত মিঠা আৰু পিঠিৰ পিছফালে বেয়াকে কয় তেওঁ বিশ্বাসযোগ্য নহয়। এজন ভাল মানুহে পিঠিৰ পিছফালেও আপোনাক সন্মান কৰে। এজন ভাল মানুহৰ পৰিচয় তেওঁৰ শব্দৰ পৰা নহয়, তেওঁৰ কৰ্মৰ বাবেহে হয়। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।